তো হেল্ল' গাইজ, আমি তাত ফেলকন ফেষ্টিভেলৰ পৰা আহি থাকোঁতে ৰাস্তাত এটা জেগা দেখিলোঁ পানীমূৰ বুলি কয়, তাতে সোমাই গ'লোঁ। মই আহোঁতে শুয়ে আছিলোঁ, মানে হাতটো দেখাবলৈ নহ'ল, কিন্তু আহি পেলাই এইটোত মানে মজা লাগিছে জেগাটো। আৰু হেল্ল' গাইজ এণ্ড গুড মৰ্ণিং এণ্ড ৱেলকাম বেক টু মাই নিউ ব্লগছ। তো ভিডিঅ'টো চাব ভালকৈ। পানীমূৰ আহিছোঁ জেগাটো। টোপনিয়াই ভাল জেগা এটাতে আহি গ'লোঁ আৰু শুলোৱে আহোঁতে। এতিয়া মুখখনো ধুব লাগিব ইয়াতে। তাত ফটো চটো উঠিমগৈ আৰু। মজা জেগা, ক'লোঁ নহয় মই, এনেকুৱা ভিউ দেখা নাই মানে লাইফত। আৰু বহুত মজা ভিউ আৰু চাওক ভালকৈ। মন দি চাব দেই, তেতিয়াহে ভাল পাব জেগাটো। মন দি চাব, নহ'লে বেয়া পাম। আবে কি ৰকমত পানী যায় বে। দ্য ক্ৰেজিয়েষ্ট ভিউ। ইয়াৰ পৰা নুঠিব ফটো, ইয়াৰ পৰা জুম নহ'ব। চিৰিয়াছলি ইয়াৰ পৰা জুম নহ'ব। আবে ইয়াৰ পৰা যদি পৰো নহয়, গোটেই জীৱন লাণ্ডা ছাৰ, শেষ, খতম, বাই বাই। কাক ফটো মাৰি দিম? অঁ, প'জ দি আছা নেকি? প'জ দি আছা? মজা জেগা বুলি ক'লোঁ আৰু ভিউটো মজা, মানে বহুত আল্টিমেট ভিউ আৰু। মই শুওঁতে গ'ল আহোঁতে, কিন্তু পানীয়ে চাবানে, শিলেই চাবানে, মানুহে চাবানে, কাক চাম মই? তাকে পাইছোঁ, তাকে চাইছোঁ। তবে পানী সুত চাবে কচোন কেনে, কচোন বে কেনেকুৱা ভিউ বে। চেছ, নালাগে আৰু ইয়াতকৈ, হৈ গ'ল। বাবা কাজু, ভালকৈ যাবি, নহ'লে ঘৰ নাপাবিগৈ। ব্লগ ষ্টাৰ্ট কৰিছহে, শেষেই হৈ যাব বাবা। ৰ কেনেকৈ খোলা, খুলি দে না। যা বাচ্চা টিকেট যা। ক'লৈ গৈছে? জেগাটো ধুনীয়া কিন্তু। ৰ হা হা, এই মই যোনটো ফিল্ড লৈ আছোঁ, সেইটো আপোনালোকে মোবাইলৰ পৰাই লওক আৰু। দেখাবহে পাৰিম আৰু লৈতো আহিব নোৱাৰিম সকলোকে। তো ইয়াৰ পৰাই লওক আৰু ফিল্ডটো, নে কি কয়? এই মই যোনডাল ফিল্ড পাই আছোঁ ন, সেইডাল ফিল্ড যে আল্টিমেট আৰু, ইয়াতকৈ নাই আৰু। সেয়া চাওক, বটিং কৰি আছে। বহুত মানুহ হয়, বহুত মানুহ। আপোনালোকে বটিং কৰি আছে। মই ইয়াতকৈ ওচৰলৈ যাব নোৱাৰিম আৰু। মানে মোৰ পানীৰ লগত এবাৰ পুখুৰীত এবাৰ ইঞ্চিডেণ্ট এটা হৈ গ'লতো, পাছত কেতিয়াবা ক'ম বাৰু। কিন্তু ইমান ওচৰলৈ যে মই আহিছোঁ আজি, বহুত ভয়ে ভয়ে আহিছোঁ আৰু। এই কালি গা ধোৱা নাছিলোঁতো, ইয়াতে মুখখন বোলো ধুই লওঁ, ৰাতিপুৱা ব্ৰাছো নাই, পানী দিয়ে। ইয়াতে দিব নেকি টিকেট? দাদা, নাৱৰ টিকেট ইয়াতে দিয়ে নেকি? কিমান এজনৰ? एजोनर में जाएगा तो 100 এজনৰ 100 और नॉर्मल घूमेगा तो 50। नॉर्मल मतलब इसका छोटा छोटा दो झरना दिखाएगा, नॉर्मल ऐसा रनिंग लेके आएगा वो 100 तो 50। कितना मिनट का? ऐसा 10-12 मिनट दोनों? नहीं, दोनों में 10-12 मिनट नहीं, ऐसा नॉर्मल घूमेगा तो 8-9 मिनट होगा। हाँ, वहाँ में पूरा आपको झरना में जाएगा वहाँ में तो 2-3 10-12 मिनट सेल्फी लेने के लिए मिलेगा ना। 2-3 मिनट रुकेगा वहाँ में। फोन तो कोई दिया जाएगा। रुके हुए बात कर लेता हूँ। अभी तक फिलहाल वो झरना पुलिस जितना टाइम ये है मानो तो प्यार वो किस झरना खुला है, पुलिस आएगा तब झरना बंद आ गया। झरना बंद मतलब नाव का वो जाना आना बंद। सेल्फी लेने मिलेगा। या अभी से
अभी उधर उधर जितना आदमी है अच्छा 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 कब कब मतलब कितने बजे तक रहता है जा मतलब ना, पुलिस कब आता है पुलिस कब आता है आएगा आ ही गया वो पहले से ही है नहीं पहले से अंदर में होगा मतलब हम लोग ये इसको मतलब जब आया था हम तभी लोग रखा था extra दे देते हैं इसलिए हम लोग थोड़ा এনে নৰ্মেলি কাষৰ পৰা লৈ আহিব 50 টকা মানে আপোনাৰ এই নৰ্মেলটো দেখিছে নৰ্মেলটো সেইখিনি 50 টকা আৰু এই ঝৰ্ণাটো ওচৰলৈ গ'লে 100 আৰু ঝৰ্ণাটোৰ ওচৰত চেল্ফি এখন ল'ব পাৰিব সেইটো আৰু भाई इतने दूर से आए थे फिर कौन नहीं किया था एक बार घूम के भी जाओ यार नज़ारा देखे जाओ बेच सकते हैं ना यहाँ पे যদি কৰি লওক गंदे है ইণ্টাৰেষ্টেড নাই नहीं आप चार आदमी में 300 दीजिए 4 आदमी 300 5 आदमी में 400 दीजिए तो लाइफ जैकेट खुद दे दो मैंने वाला बोट जैकेट किता মানে কাম দিব না নিদিয়ে সময়ত তুমি ইয়াতে আছিলে উঠি পাইছে আরে দাদা बोट जैकेट কাম দেকে না টাইম কে ইয়াত নে আৰু বনা জানা অ তুমি জানা অ মোক গছালে হ'ল তো জানো ৰাজীৱ হা মোৰত থাকিলে নমৰ সেইটো কথা নাই ঠাণ্ডা ঠাণ্ডা 55 बजे 150 কি কাৰে সেইটোতো ওপৰলৈকে ঠেলিব ন কেনেকে আৰু কেনে আগে পেকেনে আমাক টাইমত কাম কৰা লাইফ গাৰ্ড দিব তই কি মেলাত আহিছ মেলাত আহিছ পানীৰ মাজতো কালাৰ চেঞ্জ হৈ কৰিবি যে তাৰপৰা আহিলো আকৌ 10 টকা কি আকৌ অনলাইন হে 10 টাকা নাই তৌ মানে 10 সোমালো 10 টাকা কমাই पूछो দিব पूछो देखे मोटो কিয় জেকেটটো পিন্ধাই দিবা দে দিয়ক মোক অলপ হেভি চাই দে মানুহটো হেৰিটো তই মাৰি দিয়ক এডাল দাদা হৈছে মহা মক্কেল এইটো তাক আকৌ মাৰিও দে বোলে এনেই আনিছে নেকি তই ঐ এইটোতো তোক উপঙাই নিদিয়েতো এইটো লাইফ গাৰ্ডে দিব নহ'লে কেলৈ পিন্ধাইছে তুমি যদি পঙাই নিদিয়ে পিছফালে এখন বেল্ট নাই মোৰ স্পেচিয়েল সুধিছেহি কোনে আছে বেয়া নেকি কি করব আমি বেলেগে সলাই লওঁ আমি খারাপ করছি না নালাগে সেই মোৰ দে কোনজনে বেলেগ কিছুমান বস্তু দেখোন ইয়াৰ গায়ব আছে নাই পিছত নকওঁ পকতে আমি ছিঙিলোঁ বুলি এইডাল নাই অঁ এই মালটো আগত ল'ম আগত এই তই কি ঘণ্টা পিন্ধিছ এইটো খেলা নেচ বনাইছে আপোনাৰ নিজৰো নেজ হৈ আছে কয় এটা আপুনি তাৰটোত বান্ধিছে মোৰটোত বান্ধিছে মোৰটো বান্ধক এটা যেনেকৈ তলা দি বে নহয় এনেকৈ বে কেনেকুৱা লাগিব দেখিবলৈ হয় ক'ত মাৰে ক'ত দিয়ে এইডাল কোবডাল এই য'তে দিয়া হৈ যাব বল ঐ ৰাজীৱে উল্টা পুল্টাকে মাৰিলে নাই মাৰা নাই হয় এইটো তলেদি যায় হা মোৰ তলেদি সেইটো তলেদি যায় ইয়া আমি উঠিম এতিয়া নাৱত ইয়াত বোট বুলি ক'ব লাগিব নে আমাৰ গাঁৱত নাও বুলি কয় কালি মোৰ মাইক গোটাই দিলো ফল দিলো মই মনতে ভাবিছোঁ বৰহে লাগিব নেকি জছত আহিলোঁ হয় বৰহে লাগিব নেকি অঁ নাজানো আৰু বিহুটো ধুনীয়া বৰ লাগিব বুলি ভাবিছিলোঁ কিন্তু ইমানো নাই লগা কিন্তু লাগিছে নাই লগা বুলিও নকওঁ লাগিছে বুলিও নকওঁ মাজতে চাই লওঁ দিয়ক আহিছোঁ এতিয়া 100 টকাকৈ টিকেট এৰি দিব পাৰি নেকি ক'ত আহিলোঁ মই ক'ত কোনে আনিছিল মোক চাপাক সোমাই থাকা এই পাম এই পাই গ'লোঁ কি ভিউ 100 টকা বচুল ভিউ 100 টকা বচুল হৈ গ'ল আৰু 100 দিহে যাওঁ নেকি মৰমতে ভিউটো দেখুৱাৰ কাৰণে চুমেশ্বৰী ভিউ
বিয়া পতা পাছত ল'ৰা ছোৱালীক ক'ম বাপেৰে এনেকুৱা ভিউত গৈছিল চা আগতে I numbing from now then I am going home bye bye next vlog में मिलेंगे ফাইনেলি ঘৰ আহি পাই গ'লোহি এতিয়া অলপ টাইম